অতুল বৰগোহাঁইৰ ৰচনাৰে মনালিছা নেওগৰ আবৃত্তিৰে মই মানুহ হ'ম আই। অসুখীয়া পৃথিৱীখন অসুখৰ পৰা আৰু অলপ মুক্ত হ'লেই মই মানুহ হ'ম আই। গাঁৱৰ ভাই ককাইহঁতে মুকলিকৈ উশাহ ল'ব পাৰিলেই মই মানুহ হ'ম আই। ভাই ভাইৰ মাজৰ কাজিয়াবোৰৰ অন্ত পৰিলেই মই মানুহ হ'ম আই। যিদিনা নামঘৰত বিনা শংখয়ে বাজি উঠিব দবাকা, যিদিনা বাৰীৰ ঢাপত বহি কুলিজনীয়ে জুৰিব খুৰী আহি, যিদিনা গহৰাৰ ডালত কপৌ ফুলবোৰ আকৌ ফুলি উঠিব, যিদিনা আজাৰ ফুলিও দিব আশাৰ বতৰা, ঠিক সিদিনাই মই মানুহ হ'ম আই। আৰু এনে বহু যুগৰ অন্তত যিদিনা বিষাক্ত বতাহৰ ঠিকনা হেৰাব, হেঙুলি আকাশৰ বুকুত নিশ্চিন্তে হৈ পৰিব বেলিটো, মই সিদিনাই মানুহ হ'ম আই। হাজাৰ মৃত্যুৰ দেওনা পাৰ হৈ, হাজাৰ মহামাৰীৰ তাণ্ডৱ লীলাৰ শেষত যেতিয়া আমি উত্তৰাধিকাৰী হ'ম নৱতম পৃথিৱীৰ, মই সিদিনাৰ পৰাই মানুহ হ'ম আই। গাঁওখনত আৰু অলপ পোহৰ পৰিলেই মই মানুহ হ'ম আই। মানৱৰূপী দানৱৰ বৰ্বৰতাৰ সামৰণি পৰিলেই মই মানুহ হ'ম আই। সমস্ত অন্ধকাৰ কুসংস্কাৰ আৰু গোলামীৰ পৰা মুক্ত হ'লেই মই মানুহ হ'ম আই। তই চিন্তা নকৰিবি আই, এদিন আকৌ উভতি আহিব হেৰাই যোৱা আবেলিবোৰ, ঘাটে ঘাটে ৰৈ থাকিব পালতৰা নাওবোৰ, সহজ সৰল ককাই ভাইবোৰ। জানো সিদিনাই তোৰ মুখত হাঁহি বিৰিঙিব, যিদিনাৰ পৰা বন্দুকৰ গুলীত মৃত্যু নহ'ব স্বাধীনতাৰ, বাৰুদৰ শব্দত নিৰুদ্দেশ নহ'ব বুকুৰ মঙহ। হিংসাৰ চিতাত যেতিয়া জ্বলি জ্বলি ছাই হয় অহিংসাৰ, জানো তোৰ মৌনতাই পুহি ৰাখে একুৰা জুই। যিদিনা এখন ৰুটিৰ বাবে পদপথত মানুহ আৰু কুকুৰৰ টনাজোৰাৰ অন্ত পৰিব, সিদিনাই আৰম্ভ হ'ব মোৰ জয়যাত্ৰা। বিশুদ্ধ বতাহ বিশুদ্ধ আকাশৰ সতে আই। অসুখীয়া পৃথিৱীখন অসুখৰ পৰা আৰু অলপ মুক্ত হ'লেই মই মানুহ হ'ম।